हेलो बंधु बान्धवीসকল নৱবৰ্ষৰ বহুত বহুত শুভকামনা জনালো আশা কৰো আপোনালোকৰ মনৰ সকলো আশা এই বছৰটোত পূৰণ হওক আৰু সফলতাৰ শিখৰত আপোনালোক আৰোহণ কৰক আৰু সফলতাৰ শিখৰত আৰোহণ কৰা মানে মোৰ বেছিভাগ ভিউৱাৰ্স প্ৰাপ্তবয়স্কই হয় সকলোৰে এটাই মনত চিন্তা চাকৰি কেনেকৈ পাব পাৰি আৰু কি কি চাকৰি অসমত ওলাব বা ভাৰতত ওলাব য'ত আমি চাকৰি কৰিব পাৰিম আৰু চাকৰি যিসকলে কৰিব নোখোজে তেওঁলোকৰ কাৰণে বিজনেছ অপৰচুনিটি বহুত আছে কিন্তু বিজনেছ কৰা তো ইমান সহজ কথাও নহয় গতিকে বেছিভাগ মানুহে চাকৰিৰ প্ৰতি ধাউতি দিয়ে গতিকে চাকৰি এটা পাবলৈ হলে কিন্তু বহুত কষ্ট কৰিব লাগিব আৰু এটা কথা আপোনালোকক ক'বলৈ খুজিছো এই বছৰত বহুতখিনি চাকৰি কিন্তু ওলাব বহুতখিনি চাকৰি ওলাব কাৰণ অসম চৰকাৰৰ এই বছৰটো হ'ল শেষৰ বছৰ মানে অহা বছৰত আকৌ ইলেকশ্যন তাৰ মানে আপোনালোকে বুজি পায় এই বছৰত বহুতখিনি চাকৰি অসম চৰকাৰে দিব সেইটো প্ৰত্যেকবাৰে হয় কাৰণে তাৰ এক্সপেৰিয়েন্সৰ পৰা মই আপোনালোকক কৈছো আৰু এই বছৰ যদি চাকৰি আপুনি ল'ব নোৱাৰে কিন্তু পিছলৈ বহুত আকৌ তেনেকে মানে সমস্যাটো আকৌ পেন্ডিং মানে থাকি যাব মানে কথাবোৰ আকৌ পেন্ডিং হৈ যাব গতিকে কি কি চাকৰি অসমত ওলাব সেই কথাখিনি মানে মই আপোনালোকক কম এইকেইটা চাকৰি অসমত ওলাব মানে এইকেইটা এক্সাম হ'ব অসমত হয়তো আপোনালোকে একো বুজি পোৱা নাই আৰু মই বুজি পোৱাকে লিখাও নাই এইখিনি মই পিছত কম গতিকে সেইখিনিৰ কাৰণে কোৱালিফিকেশ্যন কি কি লাগিব এই গোটেইকেইটা এক্সামৰ কাৰণে সেইটো হ'ল 10+2 বা BA আৰু তাৰ সিলেবাসখন মই ইতিমধ্যে আপোনালোকক দি দিব খুজিছো সিলেবাসত থাকিব এইখিনি বস্তু আসাম হিষ্ট্ৰী থাকিব ইণ্ডিয়ান হিষ্ট্ৰী থাকিব জিওগ্ৰাফি সিভিক্স কাৰেন্ট এফেয়াৰ্স ম্যাথমেটিক্স ৰিজনিং ইংলিশ এন্ড স্পোর্টস মানে অসম বুৰঞ্জী ভাৰত বুৰঞ্জী কথা আপোনালোকে ভালকে কিন্তু জানিব লাগিব বুৰঞ্জীৰ পৰা যিকোনো পৰীক্ষাতে বহুত বেছিকে প্ৰশ্ন আহে মানে 100 নম্বৰৰ যদি প্ৰশ্ন হয় নহয় 20 নম্বৰ বুৰঞ্জীৰ আহিব এনেকুৱা ধৰণৰ মানে বুৰঞ্জী কিন্তু বহুত বেছিকে আহে গতিকে নেক্সট জিওগ্ৰাফি ভাৰতখনৰ মেপখন মানে ভালকে আপুনি জানিব লাগিব কোনখন ৰাজ্য কোনখিনিত আছে কোনখন ৰাজ্যৰ বাওঁফালে কোনখন আছে সেইখন ৰাজ্যত কি বস্তু পায় সেইখন ৰাষ্ট্ৰত মানে সেইখন ৰাজ্যত মানে কি ফেমাস গোটেইখিনি কিন্তু আপোনালোকে জানিব লাগিব আৰু বিশেষকৈ জানিব লাগিব অসমৰ যেটো পৰীক্ষা তাৰ কাৰণে বিশেষকৈ কি জানিব লাগিব অসমৰ বিষয়ে বিশেষকৈ জানিব লাগিব কোনখন ডিস্ট্ৰিক্টত কি আছে কোনখন ডিস্ট্ৰিক্টৰ ওচৰত মানে অৱস্থিত আৰু মানে অসমত কি বস্তু পোৱা যায় কি বস্তুৰ অসমত অভাৱ গোটেইখিনি কিন্তু আপোনালোকে জানিব লাগিব ঠিক তেনেকৈ কাৰেন্ট এফেয়াৰ্স জানিব লাগিব তাৰ কাৰণে আপোনালোকে বাতৰি ডেইলি পঢ়ক মোবাইল যদি আপুনি বেছিকৈ চাই তেতিয়াহ'লে মোবাইলত এপছ ডাউনলোড কৰি লওক আজিকালি নিউজৰ বহুত মানে প্ৰত্যেক নিউজ এজেন্সিৰে নিজৰ নিজৰ এপছ আছে টাইমছ অফ ইণ্ডিয়াই হওক দা হিন্দু হওক যিকোনো নিউজ বা ইণ্ডিয়ান এক্সপ্ৰেছ যিয়ে নহওক আপোনালোকে যি হ'লেও আপোনালোকে ডাউনলোড কৰি সেইকেইটা কিন্তু চাব পাৰে চালে আপোনালোকৰ খুব ভাল হ'ব তাৰ মেথমেটিক্স ৰিজনিং বহুত ইম্পৰ্টেণ্ট হয় সৰ্বভাৰতীয় পৰীক্ষাৰ কাৰণে যদি আপুনি তাৰমানে ট্ৰাই কৰিব খুজিছে তেতিয়াহ'লে মেথমেটিক্স এণ্ড ৰিজনিংটো থাকিবই থাকিব যিকোনো পৰীক্ষাতে থাকিব বেংকিং ৰেলৱেজ এইটো মেইন পৰীক্ষা হয় এছএছচিৰ 10+2 লেভেল বা গ্ৰেজুৱেশ্যন লেভেল ইয়াত মেথমেটিক্স ৰিজনিং বহুত বেছি পৰিমাণে থাকে আৰু ইংলিছ যিকোনো পৰীক্ষাৰে মানে 25% ইংলিছ হয় তাতকৈ বেছিয়ে হয়তো হ'ব পাৰে গতিকে ইংলিছ আপুনি মানে পঢ়ি কিন্তু থাকিব লাগিব মুখস্থ কৰক এন্টোনিম সিনোনিমছ মুখস্থ কৰক প্ৰিপজিশন মুখস্থ কৰক আৰ্টিকলছ কোন মানে কেনেকৈ লগাব লাগে সেইখিনি আপুনি মানে জানিব লাগিব স্পৰ্টছৰ কথা মানে আপুনি কিন্তু জানিব লাগিব স্পৰ্টছৰ ওপৰতো বহুতখিনি প্ৰশ্ন আহে তাৰ উপৰি মানে পলিটিক্স ক'ত কি হৈ আছে সাৰ্ক ব্ৰিক্স এইবোৰ আপুনি সংগঠনৰ বিষয়ে G7 হ'ল এইবোৰ আপোনালোকক কিন্তু জানিব লাগিব গতিকে এইখিনি যদি আপুনি জানে তেতিয়াহ'লে এইকেইটা পৰীক্ষা আপুনি ক্লিয়াৰ কৰিব পাৰিব আৰু এইকেইটা পৰীক্ষানো কি মই এটা লিখিছো আপোনালোকে অকমানো বুজি পোৱা নাই গতিকে এই পৰীক্ষা কেইটা কিনো মই আপোনালোকক এতিয়া ক'বলৈ গৈছো এই পৰীক্ষা কেইটা কি এইটো মোৰ কোনো দৰকাৰ নাই
আপোনালোকে ভাবিছে কিয় দৰকাৰ নাই যদি আপোনালোকৰো এই পৰীক্ষা কেইটাৰ মানে কি সেইটো যদি আপোনালোকে মানে বেছিকে জানিব খোজে তেতিয়াহ'লে আপোনালোকে আজিৰ পৰা হয়তো নপঢ়ে আপোনাৰ নটিফিকেশ্যন ওলাব তাৰ পিছত আপোনালোকে পঢ়িবলৈ আৰম্ভ কৰিব সেইটো কিন্তু খুব বেয়া কথা যদি আপোনালোক তেনেকৈ বিচাৰিছে তেতিয়াহ'লে কিন্তু পৰীক্ষাত পাছ হোৱাটো খুবেই টান কাম হ'ব কাৰণ যিসকল সফল হৈছে সেইসকলে কঠোৰ শ্ৰমেৰে এই পৰীক্ষাবোৰত সফল হৈছে এইবোৰ পৰীক্ষাত মই কি লিখিছো চেণ্ট্ৰেল টেট লিখিছো আৰু আসাম টেট যে নহ'ব তাৰ কোনো গেৰাণ্টি নাই যদি কাইলৈ হাইকোৰ্টত কোনোবাই এখন মানে পেটিশ্যন দিয়ে বোলে কি চেণ্ট্ৰেল টেট দুবাৰ হয় আসাম টেট কিয় নহয় প্ৰত্যেক বছৰে তেতিয়া হয়তো হৈ যাব আকৌ আসাম টেট হয়তো আকৌ হৈ যাব গতিকে সেই তাৰ কাৰণে এতিয়াৰ পৰা পঢ়িব লাগিব আপোনালোকে ঠিক তেনেকৈ ৰেলৱেজ হয় আহিছে ডিফেন্স আছে আপোনাৰ এতিয়া ইৰিগেশ্যনৰ পৰীক্ষা আছে পোষ্টেল আছে তাৰপিছত পুলিচত ওলাই থাকে হয়নে নাই ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টত কিমান পোষ্ট ওলাই থাকে তাৰ কাৰণে পৰীক্ষা হয় সেই পৰীক্ষাবোৰত আপোনালোকে পাছ যদি কৰিব খুজিছে তেতিয়াহ'লে আজিৰ পৰা কিন্তু সময় দিব লাগিব এদিনত থকা 24 ঘণ্টা তাৰ পৰা কমচে কম আপুনি 2 ঘণ্টাটো স্পেয়াৰ কৰিব লাগিব আৰু বেছি কৰিব পাৰিলে খুবেই ভাল সেইখিনি আপোনালোকে পঢ়িব কিন্তু লাগিব তেতিয়াহে এই পৰীক্ষাবোৰ আপোনালোক কমপ্লিট হ'ব আৰু জীৱনত যদি সাকসেসফুল হ'ব খুজিছে নহয় চাকৰি এটা লোৱাটো খুবেই দৰকাৰী হয় আৰু চাকৰি কিন্তু ইমান সহজত নহয় কাৰণ ইমান চাকৰি চৰকাৰৰ হাতত নাই কম্পিটিশন কিন্তু খুবেই টাফ মই বাৰে বাৰে এইটো কৈ আহিছো আগতেও কৈছো গতিকে আপুনি সিৰিয়াসলি ল'ব আৰু নতুন বছৰত এনজয় কৰিব লাগে এনজয় কৰিব সেইকাৰণে কৈছো 2 ঘণ্টা মাত্ৰ সময় দিব এনজয় কৰিব লাগে নিজৰ কাম কৰিব লাগে আৰু যিসকলে মানে খুবেই সিৰিয়াস বেছিকে কিন্তু টাইম দিব এইখিনিকে ক'লো নতুন বছৰটো মানে খুবেই সুন্দৰ হ'ব আপোনাৰ তাৰে কামনা কৰিছো বাই বাই